নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এটি অতি সুন্দৰ কবিতা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কবিতাটি পাঠ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাটিৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি উৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ল'ৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাম। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এটি অতি সুন্দৰ কবিতা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কবিতাটি পাঠ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাটিৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি উৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ল'ৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাম। ধন্যবাদ।